Hello everyone, welcome to my YouTube channel Munmi Vlogs. আপোনালোকক সকলোকে Munmi Vlogsৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি আমি আমাৰ ওচৰতে উডালবাক্ৰা জনজাতীয় যুৱ কল্যাণ পৰিষদে পতা ৰাস মহোৎসৱলৈ গৈ আছো আৰু এইখন আসলতে আমাৰ প্ৰথম বেলিকা ৰাস। সবলক আপোনালোককো দেখাও আমাৰ ৰাস মহোৎসৱখননো কেনেকুৱা হৈছে আৰু সকলোকে ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। সবলক ভিডিঅ'টো আৰম্ভ কৰো। গাইস এইফালে দেখিছে মা কিবা এটা কোৱা ৰাসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সো গাইস এয়া দেখিছে ৰাসৰ গেটসমূহ পালোহি আমি আৰু ধুনীয়াকৈ লাইটিং গেটেৰে ৰাসস্থলীখন সজোৱা হৈছে আৰু এতিয়া 8 মান বাজিল কিন্তু আপোনালোকে ধৰিব পাৰিছে বহুত মানুহৰ ভিৰ হৈছে প্ৰথম বেলিকা ৰাস হিচাপে আৰু এয়া হৈছে মডাৰ্ণ ফিল্ড আৰু ইয়াতে মিনি মেলাখন পতা হৈছে আৰু মৃন্ময় মূৰ্তিসমূহ অকমান আগত এখন উদ্যান আছে বিষ্ণু ৰাভা উদ্যান বুলি তাত ৰখা হৈছে। সো বলকচোন আমি এতিয়া তালৈকে গৈ আছো আৰু মৃন্ময় মূৰ্তিসমূহ চাওঁ আৰু আপোনালোককো দেখাওঁ আৰু এয়া আহি আমি বিষ্ণু ৰাভা উদ্যানৰ গেটখন পালোহিয়ে। এয়া দেখিছে এইখন হৈছে গেট ৰাখৰ আৰু ইয়াতে মৃন্ময় মূৰ্তিসমূহ ৰখা হৈছে। সো বলকচোন ভিতৰলৈ যাওঁ আৰু আপোনালোককো দেখাওঁ আৰু এইখন হৈছে বৃন্দাবন সজোৱা হৈছে ইয়াতে ধুনীয়াকৈ। সো বলকচোন ইয়াতে এতিয়া মূৰ্তিবোৰ চাওঁ আমি। সো গাইস এয়া দেখিছে শ্ৰীকৃষ্ণই বাঁহী বজাই থকা দৃশ্য ইয়াৰ লগতে শ্ৰীকৃষ্ণৰ জীৱনৰ সকলোখিনি কথা ইয়াতে দেখুওৱা হৈছে। এয়া হৈছে পুতনা বধ আৰু এয়া হৈছে কালিয়া দমন। সো আপোনালোকে চাওক গোটেইখিনি। সো গাইস এয়া দেখিছে এয়া হৈছে ভীষ্মৰ সৰহজ্যা দৃশ্য। সো গাইস ইয়াতে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণৰ দৃশ্যটো দেখুওৱা হৈছে আৰু এয়া হৈছে গাইডামুৰিৰ সৈতে শ্ৰীকৃষ্ণ এয়া চাওক আৰু এয়া হৈছে মূল মণ্ডপটো আৰু ইয়াতে ৰাস পূৰ্ণিমাৰ পূজা কৰা হৈছিল। সো গাইস এতিয়া আমি মূল মণ্ডপত সেৱা কৰি ফুট নিৰ্মালি লৈ ললো আৰু এইফালে এয়া মা দেখিছে আৰু গাইস এইফালে দুটা ভাইটিক লগ পালে আৰু গাইস এইখনে হৈছে বৃন্দাবন। আপোনালোকক মই ৰাসত সোমাই বৃন্দাবনখন দেখুৱাইছিলোঁ আৰু ইয়াতে ধুনীয়াকৈ কৃষ্ণই গৰু চৰোৱা দৃশ্য লগতে কৃষ্ণই বংশী বাদন দৃশ্য ধুনীয়াকৈ দেখুওৱা হৈছে ইয়াতে। আৰু ইয়াতে দেখিছে কণ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ ইয়াতে শ্ৰীকৃষ্ণৰ আৰ্ট কৰিছে আৰু ইয়াতে ধুনীয়াকৈ বৃন্দাবনৰ কাষে কাষে ইয়াতে আৰ্টসমূহ এনেদৰে লগাই থোৱা হৈছে। বৰ ধুনীয়াকৈ আঁকিছে আৰ্টখিনি, ভাল লাগিছে চাই। সো গাইস এতিয়া আমি মৃন্ময় মূৰ্তি চাই বাহিৰলৈকে ওলাই আহিলোঁ। এতিয়া মেলাখনলৈ গৈ আছোঁ আৰু এয়া দেখিছে আণ্টিক লগ পালোঁ, প্ৰাঞ্জু আণ্টিক বহুত দিনৰ মূৰত। আৰু এয়া দেখিছে মানুহৰ ভিৰ লাগিছে, বহুত মানুহ আহিছে ৰাস চাবলৈ। আৰু গাইস এইখনে হৈছে মিনি মেলা। সো বলক এইবাৰ আপোনালোকক মেলাখন দেখাওঁ। সো গাইস এয়া বনাইছে কৈলাশ পৰ্বত। এতিয়া বলকচোন কৈলাশ পৰ্বতৰ ভিতৰলৈ আমি সোমাই যাওঁ আৰু এয়া দেখিছে ধুনীয়াকৈ ইয়াতে এটা শিৱলিংগ ৰখা হৈছে আৰু এয়া বাহিৰৰ পৰা কৈলাশ পৰ্বতখন কেনেকুৱা দেখিছে চাওক আৰু এয়া সকলোফালে পুৰা মানুহ আৰু গাইস এয়া দেখিছে ইফালে হাঁহ মুৰ্গীৰ খেলাও বহিছে আৰু ইয়াতে কি ধুনীয়া ধুনীয়া মুৰ্গী কেইটা। আৰু গাইস এইফালে দেখিছে ইয়াতে সৰু বাচ্চাই খেলা বস্তুসমূহ আহিছে
আৰু ইয়াতে চানপাপৰি আৰু পপকৰ্নৰ দোকানো বহিছে ময়ো এইফালে এটা কিনি ল'লোঁ লগতে ইফালে খোৱা বস্তুৰ দোকানো আছে আৰু ইফালে খেলাৰ দোকানো আছে আৰু ৰাসলৈ আহিছোঁ যেতিয়াতো মিঠাই নিনিলে নহ'ব চ' আমি এতিয়া ইয়াতে কিবা অকণমান মিঠাই ল'বলৈ আহিছোঁ আৰু গাইছ এতিয়া আমি মিঠাই কিনি মেলি আহি এতিয়া ৰাসৰ পৰা ওলাই আহিলোঁ 10টামান বাজিলে এতিয়া চ' এতিয়া ঘৰলৈকে যাওঁ আৰু ইয়াতে আণ্টি এজনীয়ে দোকান দিছে আমাৰ চিনাকি আণ্টি এগৰাকীয়ে চ' ভাবিলোঁ ইয়াতে অকণমান কিবা এটা খাই লওঁ এয়া ম'ম' কিনি লৈছোঁ চ' খাই লওঁ তাৰপিছত লগ পাই আছোঁ চ' গাইছ খাই মেলি এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এয়া দেখিছে মানুহৰ ভিৰ কমাই নাই 10:30মান বাজিলে কিন্তু মানুহবোৰ এতিয়াও আহিয়ে আছে ৰাস চাবলৈ চ' গাইছ ৰাস চাই ঘৰলৈ আহিলোঁ আৰু এয়া মা চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগতে কোনোবাই যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব